আপোনালোকে চাব পাৰে, অকণ জুম কৰি দেখাইছোঁ, এইবোৰ বান্দৰ। এইবোৰ বান্দৰ চাওক, কিমান বান্দৰ। ৰাতিপুৱা টাইমত মানে মই য'ত আছোঁ মঙলদৈ, ইয়াতে বহুত বান্দৰ আহে বুলি কৈছে নহয়, আৰু হয় চব কিমান বান্দৰ এইবোৰ। এইটো চব টিঙৰ ওপৰত চব বান্দৰ। আৰু চব মহাহঁতৰ ঘৰৰ পৰিৱেশ, ধুনীয়াকৈ পুখুৰী এটা আছে, মাছ আছে ইয়াতে, ইফালে বহিব পাৰে পুখুৰী পাৰত। আৰু এয়া মহাই লগাইছে খেতি। এইটো আমাৰ আইতা হয়, আৰু আইতাই ৰাতিপুৱা কাম আৰম্ভ কৰিলে। সেইটো মহাৰ ঘৰ, মানে মাহীহঁতৰ ঘৰ। এইবিলাক খেতি কৰিছে, চাওক, চাব পাৰে। ৰাতিপুৱা টাইমত ভাল লাগিছে এইটো পৰিৱেশ চাই, আৰু সেইটো কাৰণে আপোনালোক দেখাবলৈ অকণমান মই চেষ্টা এটা কৰিলোঁ।